নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ' লৈ। আজি মই আকৌ এখন বিয়া খাবলৈ আহিছোঁ। আজি কাইলৈ বিয়া আছে, আমি আজি মেহেন্দি লগাবলৈ আহিছোঁ। মই নলগাওঁ, মানে মোৰ লগৰজনীয়ে লগাব, মই এনেই লগত আহিছোঁ অলপ। তাৰপৰা এতিয়া সোমাই আহিলোঁ। বিয়া এতিয়ালৈকে মানুহবিলাকে কাম কৰিয়ে আছিলে, মানে কমপ্লিট হোৱাগৈ নাছিলে। এই আমাৰ মেহেন্দি আৰ্টিষ্টে মেহেন্দি ডিজাইন চাই আছে, তাৰপিছত এতিয়া লগাবলৈ ষ্টাৰ্ট কৰিছে আৰু প্ৰথম। এয়া মই বিয়াতে এটা কিউট বাচ্চা পাই গ'লোঁ। মোৰ বহুত ভাল লাগে পোৱালীবিলাক। চাওঁ এফালে চাওঁ, এফালে চোৱা। আইও তোমাৰ নামটো কি? তোমাৰ নামটো কি? হেৰি চব সেইখিনি সেই 25টা থ'লে লগতে 25টা লগত থ'লে যায় নেকি মানে ৰাতি। এইবাৰ আহিছে নতুন আৰ্টিষ্ট। ৰমতুলে পোহৰটো লৈ গৈছে। এতিয়া আমি ঘৰলৈ যাওঁ, ভাত খাই আহোঁগৈ, আকৌ আহিম বুলি কৈ থৈ আহিছোঁ। মেহেন্দি লগাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই। আন্ধাৰত তিনেই দেখি। ভাত খাই পিনি আকৌ আহিলোঁ মই মেহেন্দি লগোৱা চাবলৈ, কিন্তু বেছি দেৰি থাকিবলৈ নোৱাৰিলোঁ। মই ঘৰলৈ আকৌ গুচি আহিলোঁ। আমি বিয়ালৈ যাবলৈ ওলালোঁ এতিয়া। আমি নহয়, মই অকলে যাওঁ এতিয়া। মা পিতি পিছত যাব, জোৰোণ আহি গ'ল, তেতিয়া দেৰি হৈছে। মোৰ স্কুল গ'লোঁ, আচলতে স্কুলৰ পৰা আহোঁতে দেৰি হৈ গ'ল, সেইটো কাৰণে এতিয়া যাবলৈ ওলাইছোঁ। জোৰোণ যাবলৈ ওলাইছে চাগে এতিয়া, তথাপিও আমি এতিয়া গৈ চাওঁচোন। বিয়া ইভাগে মানুহ ঘৰলৈ যাবলৈ লাজ নালাগে, কিন্তু বিয়া দিনা অকলে বেয়া লাজ লাগে। তথাপি আজি মই গৈ চাইছোঁ। তাৰপিছত আমি ভাত খাবলৈ আহিলোঁ। ভাতটো আমাৰ গাঁৱৰ মানুহবিলাকে বনাইছিলে, বহুত টেষ্টি লাগিলে খাই। বিশেষকৈ মাংসখিনি মোৰ খাই বহুত ভাল লাগিলে। এখন ৰ'ব হ'ল। এতিয়া আঙুঠিও নোসোমালে ন, গম পাওঁ। এইটো যে হ'ল, এইটো যে কোনটো তেওঁলোকৰ হ'ব দিয়া, এইটো এইটো যে এইটো হেৰি হ'ল, এইটো মানে ঠিকে লৈছে, কিন্তু এইটো নোসোমাইছে। খাব পাৰিলে পেলাব লাগিব। তাৰপাছত মই ঘৰলৈ গুচি আহিলোঁ। মাহেঁতি যাবলৈ লৈছে এতিয়া। এইযোৰ মোৰ নিচিনা একে লাগিছে কাপোৰযোৰ, কিন্তু একেযোৰ নহয়। এতিয়া মই বিয়ালৈ যাবলৈ ওলালোঁ, আৰু এই কাপোৰযোৰ দেখিছেনে? এইযোৰ দেউতাই মাক ফাৰ্ষ্ট গিফ্ট দিছিলে বিয়া হওঁতে, এতিয়া মই পিন্ধিছোঁ। কেলৈ বেবী মেকুৰীটো ভাল লাগিছে। তোমালোকৰ বা নাই তাত মাজৰ ছোৱালীজনী চিনি পাইছে নাই? এইজনী কালি মেহেন্দি আঁকিছিলে যে, মেহেন্দি অঁকা ছোৱালীজনী এইজনী। এতিয়া কইনা পাতিত বহাইছে, আমিও ইয়াতে অলপ বহিবলৈ আহিলোঁ। ইয়াতে আছে আমাৰ গাঁৱৰ গোপিনীসকল, বিয়ানাম গাবলৈ আহিছে তেওঁলোক। সকলোকে অলপ অলপ দেখাই দিছোঁ। আৰু মই বহিবলৈ এতিয়ালৈকে ছিট পোৱাই নাই। মই অকণমান দেখাই পিনি সেই বেলেগ এফালে বহিবগৈ লাগিব। লিজা এতিয়া কৰিছোঁ দেই। পানী নাই পোৱা নি? ভিডিঅ' পোষ্ট কৰি থৈছ।
এতিয়া ফটো মাৰিম ৰ'ব জেগা এডোখৰ চাই মই কৰিয়ে আছোঁ আকৌ মামাহী একদম কাপোৰ ইমান সলনি কৰি পিন্ধি আহিছে অঁ ঘৰৰ পৰা গুচি আহিলোঁ মানে থাকিম বুলি ভাবিছিলোঁ দৰা অহালৈকে কিন্তু আমাৰ ঘৰৰ যেনে ইমান চিঞৰিলে আমি যেতিয়া ক'ৰবাত যাব লওঁ তাই মানে চিঞৰি পাগল হৈ যায় আৰু তাইকতো লৈ যাব নোৱাৰোঁ কাৰণ মানে তাইতো কুকুৰ হৈ কেনেকৈ তাইক লৈ যাওঁ ক'ৰবালৈ বিয়া চিয়া হ'লে এতিয়া নহয় অকল মই আহিলোঁ মা তাতে থাকিলে সেয়াই আৰু বেয়া লাগিছে অলপ শুইয়ে লওঁ আকৌ দৰা আহিলে মোক ফোন কৰিম বুলি কৈছে জানো কৰে নে নকৰে চাই লওঁ যাব পাৰোঁ নে নোৱাৰোঁ যদি নিচিঞৰে তেতিয়া যাম আৰু তাই যদি চিঞৰে যাব নোৱাৰোঁ কাৰণ আমাৰ ঘৰত আমাৰ দেউতা শুই থাকে তো তেওঁ মানে ইমান চিঞৰে কাণ অশান্তি পায় তো সেইটো কাৰণে তেতিয়া মই মানে যাব নোৱাৰিম যদি চিঞৰি থাকে চাই লওঁ কি হয় তাৰপাছত দৰা আহি পালেহি এইবিলাক ভিডিঅ' মই কৰা নহয় মায়ে মোৰ মোবাইলটো লৈ গৈছিলে আৰু আমাৰ ঘৰৰ ওচৰৰ সৰু ল'ৰা ছোৱালীবিলাকক মোবাইলটো দি দিছিলে সিহঁতিয়ে এইবিলাক ভিডিঅ' কৰি আনি দিলে মোৰ কাৰণে সেয়াই আৰু আপোনালোককো অকণমান দেখাই দিছোঁ গতিকে বাৰ বজালৈকে যোৰা নাম গাম ৰাতি নপুৱাওঁতে ঘৰলৈ যাম বিয়া নাম গাম ৰাতি নপুৱাওঁতে ৰংঘৰ ৰঙী পকা ঘৰ কেনেকে কৈ দিম আৰু এটা ধৰি থাকিম নেকি মই নাচিব জানে নালাগে ৰ সেইপিন পৰা কৈ কি লাভ কৰিব কৈছে তোক নাই কোৱা নহয় ফোন কৰিলি সেই কি কোৱা বাইদেউ মুখে দিছিলে ৰ তোৰ সেই কি কথা লৈ আছে মোক দে দে জলদি দে আকৌ কইনা বিদায় দিয়াৰ লগে মা নৰখিলে ভিডিঅ' কৰিব থাকি গ'ল ইমানতেই দেখাই মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰো কৰি দিব আৰু এইজনীয়ে হৈছে যেনি যাৰ কাৰণে মই বিয়াখন দেৰিলৈকে থাকিব নাপাওঁ